Hello friends, good morning. Welcome back to my YouTube channel Partners Blog. Swear I won't forget this. Why do I regret this? In my mind reckless. So friends, আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি মই গৈ আছোঁ গুৱাহাটী। আৰু মই গুৱাহাটী কিয় গৈ আছোঁ এই সকলোবোৰ কথা গম পাব যদিহে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চায়। গতিকে আহকচোন আজি মোৰ লগতে আপোনালোকেও গুৱাহাটীলৈ যাব পাৰিব। এয়া মই গাড়ীত উঠিলোঁ আৰু ফাৰ্ষ্টে নগাঁও যাব লাগিব কাৰণ মোৰ লগৰ ছোৱালীখিনি যাব। গতিকে ফাৰ্ষ্টে নগাঁও যাই লওঁ, তাৰ পাছতহে মই গুৱাহাটীলৈ যাম। আৰু মই আজি বহুত এক্সাইটেড হৈ আছোঁ কাৰণ মই বহুত দিনৰ মূৰত আজি প্ৰায় 1 বছৰে হ'ল আৰু ইয়াৰ পাছত মই এতিয়া গুৱাহাটীলৈ যাব ওলাইছোঁ। গতিকে মোৰ মনটো বহুত বেছি ভাল লাগিছে আৰু আপোনালোকেও নিশ্চয় ঠাই চাই বা ভ্ৰমণ কৰি খুব বেছি ভাল পায়। ময়ো বহুত বেছি ভাল পাওঁ ট্ৰেভেল কৰি। আৰু কোনে কোনে বাৰু ট্ৰেভেল কৰি বেছি ভাল পায় মোক প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু এয়া মই গুৱাহাটীৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া বাজিছে 9টা, দেৰিয়ে হ'ল। আৰু এয়া আমি আহি পালোহি জাগিৰোডত অৱস্থিত এক প্ৰসিদ্ধ মন্দিৰ, দেওশাল মন্দিৰ। এয়া হৈছে দেওশাল মন্দিৰ। কেতিয়াবা পাৰিলে আহিম বাৰু, তেতিয়া আপোনালোকক তাৰ ডিটেইলছ ভিডিঅ' আপোনালোকক দিব পাৰিম। এতিয়াতো আমি গুৱাহাটীলৈহে গৈ আছোঁ, গতিকে আমাৰ মেইন ডেষ্টিনেশ্যন হৈছে গুৱাহাটী। ফাইনেলি মই আহি গুৱাহাটী পাই গ'লোহি। 11টা, সম্পূৰ্ণ 11টা বাজিছে আৰু এতিয়া আমি গুৱাহাটী পালোহি। আৰু ফাৰ্ষ্টে মই যিহেতুকে আজি চানমাৰি যাম আৰু চানমাৰিৰ পাছত ফেঞ্চি বজাৰ যাম, কাৰণ গুৱাহাটী আহিছোঁ যেতিয়া ফেঞ্চি বজাৰ নোযোৱাকৈ কেনেকৈ এৰোঁ বাৰু। এতিয়া আমি খানাপাৰাত নামি গণেশগুৰিলৈকে চিটি বাছ ল'লোঁ আৰু তাৰ পাছত যাম আমি চানমাৰিলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি গণেশগুৰিত নামিলোঁ আৰু নামি এতিয়া আমি যাব লাগিব চানমাৰিলৈ। যিহেতুকে আমি গণেশগুৰিৰ পৰা চানমাৰি যাবৰ কাৰণে 2খন বাছ সলাব লাগিব। গতিকে আমি ফাৰ্ষ্টে দলংখনৰ পাৰ হৈ লৈ চানমাৰিৰ কাৰণে আকৌ এখন বাছত আমি উঠিম। আপোনালোকে চাই যাওক। আৰু এইখিনিতে মই এটা কথা কৈ থওঁ যে যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বাটনটো ক্লিক কৰি দিব। তেতিয়াহে আপোনালোকে মই দিয়া ভিডিঅ'বোৰ পোনপ্ৰথমে আপোনালোকৰ মোবাইলত দেখিবলৈ পাব। এয়া আমি আহি ৰাজ্যিক চিৰিয়াখানা পালোহি আৰু অলপ দূৰ যাব লাগিব। সঁচাকৈ আজি বহুদিনৰ মূৰত গুৱাহাটীলৈ আহি বহুত বেছি ভাল লাগিছে, কাৰণ ইয়াতে মই বহুত দিন প্ৰায় 4 মাহ মই থাকি গৈছোঁ আৰু বহুত বেছি ভাল লাগিছিলে থাকি। এয়া আমি পামগৈ আৰু এয়া আমি চানমাৰিত নামি গ'লোঁ আৰু অলপমান খোজকাঢ়িব লৈছোঁ কাৰণ পাবলৈ হ'লেই।
আৰু অলপ দূৰ খোজকাঢ়ি গ'লেই আমি মানে মোৰ সেই ক্লাছ কৰাৰ জেগাডোখৰ পাম য'ত মই ক্লাছ কৰিছিলোঁ। চাৰ্টিফিকেটখন লৈ লওঁ, দেন আপোনালোকক পুনৰ লগ পাম। আৰু এয়া হৈছে কেট চেণ্টাৰ। গুৱাহাটীৰ কেট চেণ্টাৰত মই কৰ্চ কৰিছিলোঁ অট'কেডৰ, আৰু তাৰে মই আজি চাৰ্টিফিকেট নিবলৈ আহিছোঁ বহুত দিনৰ মূৰত। আৰু মই এতিয়া ভিতৰলৈ সোমাই লওঁ, তাৰপাছত আপোনালোকক পুনৰ লগ পাম। এয়া মই আহিলোঁ, মানে চাৰ্টিফিকেট ল'লোঁ, আৰু এতিয়া আমি তললৈ যাওঁ। আৰু তাৰ পাছত গৈ আছোঁ ফেঞ্চি। আৰু ফেঞ্চি বজাৰতনো কি কি কিনিলোঁ, কি কি নাই কিনা, সেইবোৰ আপোনালোকক দেখাম। এটা নেক্সট ব্লগত দেখাম মই, কিন্তু এতিয়াই দেখাব নোৱাৰিম, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, আৰু আপোনালোকেও হয়তো বহুত দীঘল ভিডিঅ' চালে আমনি পাই যাব। গতিকে যিহেতুকে নতুন হয় মই, গতিকে সৰু সৰু কম কম ভিডিঅ' লৈ যিমানখিনি পাৰোঁ চেষ্টা কৰি গৈছোঁ। আৰু ফেঞ্চিত গৈ কিবা অলপ খাই ল'ম, কাৰণ বহুত বেছি ভোক লাগিছে। আমি বহুত দূৰ ট্ৰেভেল কৰিবলগীয়া হৈছিল, আৰু সেইকাৰণে আমি এতিয়া গৈ আছোঁ ফেঞ্চিৰ কাৰণে। আৰু ফেঞ্চি বজাৰত মোক কেইটামান বস্তু কিনিবলগীয়া আছিলে, সেয়েহে আহকচোন যাওঁ ফেঞ্চি বজাৰলৈ। ফাইনেলি ফেঞ্চি বজাৰ পাই গ'লোহি। আৰু এতিয়া ফাৰ্ষ্টে আমি ফ্ৰুট চালাড খাই লৈছোঁ, য'ত আছে আনাৰস আৰু অমিতাৰ যি মিক্সকৈ বনাই, খাই বহুত বেছি ভাল লাগে। গতিকে প্ৰথমতে হেল্থি বস্তুৰ পৰা ষ্টাৰ্ট কৰিছোঁ, গতিকে সেয়া খাই লৈছোঁ। আমি বজাৰ চজাৰ কৰি এতিয়া ঘৰলৈ যাবৰ কাৰণে ৰেডি হৈছোঁ, কাৰণ বহুত দেৰিলৈকে থাকিব নোৱাৰিম, যিহেতুকে আকৌ ঘৰ পাবগৈ লাগিব। আৰু বজাৰৰ ভিডিঅ'খিনি কৰা নহ'লে, পাহৰা গ'ল আচলতে, বাৰু একো নাই বাৰু। মই আপোনালোকক পাছত কেতিয়াবা আকৌ যেতিয়া আহিম ভালদৰে দেখাম, আৰু আপোনালোকে নতুন নতুন ভিডিঅ' পুনৰ পাই থাকিব। আৰু এতিয়া সময় হৈছে এই ভিডিঅ'টোৰ পৰা বিদায় লোৱাৰ, কাৰণ নতুন নতুন ব্লগ আকৌ আহিব। এতিয়া মই এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব, কাৰণ মোৰ চাৰ্জো কমি আহিছে। আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।